নামঘৰৰ নামঘৰীয়া যদি ভূত হৈ যায় কেনেকুৱা লাগিব ভাবি চাওকচোন। আজি কাহিনীটো পঠিয়াইছে আৰতি বৰুৱা নামৰ ভণ্টি এজনীয়ে। কৈছে সিহঁতৰ গাঁৱত মানে জুৰীয়া নামঘৰৰ ভাগ আছিল। জুৰীয়া নামঘৰৰ ভাগৰ মাজেদি আপোনাৰ কি হয়, হাবি এখন চাই হাবিখন পাৰ হৈ সিহঁতৰ গাঁওখন আৰম্ভ হয়। সেই টাইমত মানে আপোনাৰ নামঘৰত ৰিহাৰ্চল চলি আছে, অখৰা ভাওনা অখৰা চলি আছে। সিহঁতি নামঘৰতে আছে, তাই ভাইকো আছে। তাৰপিছত সিহঁতৰ কোনোবা এজনে গাঁৱৰ মানুহে ক'লে যে ঘৰৰ পৰা যাওঁ, নামঘৰ ষ্ট'ৰ ৰুমৰ চাবি থাকি আহিলে লৈ আনগৈ। তো তাই ভাইকক লৈ ষ্ট'ৰ ৰুমৰ চাবিটো আনিবলৈ গৈছে। তাৰপিছত সন্ধিয়া টাইম আৰু বেছি মানে ৰাতিও নহয়। তাৰপিছত নামঘৰৰ পাৰ হৈ হাবিখন ওচৰত পাইছেগৈ। হাবিখন ওচৰত মানে সিহঁতি শুনিছে সিহঁতক কোনোবাই চিঞৰিছে, ঐ মইনা মইনা ঐ মইনা। তাৰপিছত মানে লগালগ মানে সিহঁতৰ ভাইকে মানে ভয়তে কিবা ভূত চুত ওলাইছে বুলি লগালগ পেনে চেনে মুতি দিলে। তাৰপিছত এই মানে কি ক'লে আৰতিয়ে মানে ভাইকক উঠাই লৈ আকৌ নামঘৰলৈ দৌৰ মাৰি গুচি আহিলে। তাৰপিছত নামঘৰ অখৰা কৰা ককাইহঁতক ক'লেগৈ যে কিবা আমাক চিঞৰিছে। লগালগ গোটেই মানুহখিনি গৈ হাবিখনত চাইছেগৈ। নামঘৰৰ নামঘৰী এজনে ও মইনা বুলি কৈ কান্দি আছে। মানে কি হৈছিল, সেইখন জেগাতে হেনো বোলে নামঘৰৰ এই নামঘৰী এজনৰ জীয়েক মৰিছিল বোলে। তাৰপিছত কেইদিনমান পিছত সেই নামঘৰী এজনো বোলে সেইখিনিতে মৰি থাকিল বোলে।